Asus কোম্পানীয়ে 2018 প্ৰথমতে এটা ফোন লঞ্চ কৰিছিল যাৰ নাম ৰাখিছিল Zenfone Max Pro M1 ফোনটোৱে কোম্পানীৰ ফালৰ পৰা ডাঙৰ সফলতা লাভ কৰিছিল আৰু ৰিসেন্টলি Asus কোম্পানী আকৌ এটা ফোন লঞ্চ কৰিছে যাৰ নাম ৰাখিছে Zenfone Max Pro M2 তো আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম ফোনটোৰ ফিচাৰ স্পেচিফিকেশন প্ৰাইস লগতে ইণ্ডিয়াত বাই ডেটৰ বিষয়ে তো ফ্ৰেণ্ডছ দিস ইজ মই এণ্ড ইউ ওয়াচিং টেক সিটি আহক আমি ভিডিঅ'টো আৰম্ভ কৰো তো ফ্রেন্ডস Asus Zenfone Max Pro M2 এটা ডিসেন্ট লুকৰ ব্লু কালাৰৰ ফোন হয় যাৰ টপত আপোনালোকে দেখা পাব নচ ৰাইট সাইডত দেখা পাব আপোনালোকে ভলিউম আপ ডাউন বটন লগতে থাকিব পাৱাৰ বটন লেফট সাইডত আপোনালোকে দেখা পাব সিম স্লট তলফালে আপোনালোকে দেখা পাব অডিও জ্যাক লগতে থাকিব USB 2.0 আৰু লগতে থাকিব আপোনালোকৰ অডিও স্পিকাৰ তো ফ্ৰেন্ডস পিছফালৰ কথা ক'বলৈ গ'লে ফোনত আপোনালোকে দেখা পাব ফিংগাৰপ্ৰিন্ট সেন্সৰ লগতে থাকিব ভাৰ্টিক্যালি প্লেস ডুৱেল ডিঅৰ ক্যামেৰা তো ফ্ৰেন্ডস ফোনটো ডিসপ্লেৰ কথা ক'বলৈ গ'লে ফোনটো আছে 6.26 ইঞ্চৰ ফুল HD প্লাস ডিসপ্লে যাৰ আসপেক্ট ৰেশিও হ'ল 19:9 আৰু লগতে ফোনত আপোনালোকে দেখা পাব কৰ্নিং গৰিলা গ্লাছ 6 এৰ প্ৰটেকচন তো ফ্ৰেন্ডস কৰ্নিং গৰিলা গ্লাছ 6 এৰ প্ৰটেকচন থাকিলে ফোনটো পৰি গ'লে ইমান ইজিলি আপোনালোকৰ ভাঙি নাযায় তো ফ্ৰেন্ডস ফোনটো কিছুমান বেলেগ ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে ফোনটো যেনেকুৱা আপোনালোকে দেখা পাব ডুৱেল ভোল্টেজ সাপোৰ্ট ফোনটো দেখা পাব আপোনালোকে মাইক্ৰো SD কাৰ্ড স্লট ফোনটোত দেখা পাব আপোনালোকে ফেস আনলক ফিচাৰ্ছ আৰু ফোনটোত আপোনালোকে দেখা পাব ষ্টক এন্ড্ৰইড 8.1 এতিয়া ফ্ৰেন্ডস ফোনটোৰ কেমেৰা কথা ক'বলৈ গ'লে ফোনটোৰ পিছফালে আছে আপোনালোকৰ 30 মেগাপিক্সেলৰ প্ৰাইমাৰী সেন্সৰ য'ত আপোনালোকে দেখা পাব f1.8 এপাৰচাৰ আৰু আছে আপোনালোকৰ 5 মেগাপিক্সেলৰ ডেপথ সেন্সৰ য'ত আপোনালোকে দেখা পাব f2.4 এপাৰচাৰ আৰু আপোনালোকৰ ফেসৰ কাৰণে মানে আপোনালোকৰ সেলফিৰ কাৰণে আছে আপোনালোকৰ 13 মেগাপিক্সেলৰ সেলফি কেমেৰা এতিয়া ফ্ৰেন্ডস ফোনটোৰ স্পেচিফিকেশনৰ কথা ক'বলৈ গ'লে আপোনালোকক কৈ দিও ফোনটোত আপোনালোকে দেখা পাব অক্টা-কোৰ প্ৰচেছৰ Snapdragon 660 চিপছেট আৰু ফোনটোৰ RAM ৰ কথা ক'বলৈ গ'লে ফোনত আপোনালোকে তিনিটা RAM ভেৰিয়েন্টত দেখা পাব এটা থাকিব আপোনাৰ 3GB RAM 32GB ইন্টাৰনেল ষ্টৰেজ এটা থাকিব 4GB RAM 64GB ইন্টাৰনেল ষ্টৰেজ এটা থাকিব আপোনালোক 6GB RAM 64GB ইন্টাৰনেল ষ্টৰেজ আৰু ফ্ৰেন্ডস ফোনটোত আপোনালোকে দেখা পাব 5000 mAh বেটাৰী যেটো ফোনটোৰ এটা বহুত ভাল গুণ হয় যাৰ ফলত আপোনালোকে ফোনটো 2 দিন লৈকে আপোনালোকে ইউজ কৰিব পাৰিব তো ফ্ৰেন্ডস এতিয়া মই আপোনালোক ফোনটোৰ প্ৰাইচৰ কথা কৈ দিও ফোনটোত যেহেতু তিনিটা ভেৰিয়েন্ট আছে তো তিনিটা প্ৰাইচত আহিব যেটো 3GB ভেৰিয়েন্টৰ কাৰণে আছে এটো প্ৰাইস আছে 12999 টকা যেটো 4GB ভেৰিয়েন্টৰ কাৰণে আছে এটো আছে 14999 টকা আৰু যেটো 6GB ভেৰিয়েন্টৰ কাৰণে আছে এটো আছে 16999 টকা আৰু ফ্ৰেন্ডস আপোনালোকক কৈ দিও ফোনটো আপোনালোকে কিনিব পাৰিব 20 ডিসেম্বৰৰ পৰা আপোনালোকে ফ্লিপকাৰ্টত অনলাইন সেলৰ সময়ত তো ফ্ৰেন্ডস এইখিনি কথা আছিল ফোনটোৰ বিষয়ে মই আপোনালোকক কৈ দিলো বাকি আপোনালোকক আপোনালোক ফোনটো কেনেকুৱা লাগিছে ফোনটোৰ বিষয়ে আপোনালোকে কি ভাবে আপোনালোকে কিনাত ইন্টাৰেস্টেড হয় নে নাই আমি লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই